মই প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি নমস্কাৰ জনাইছোঁ। গোটেই সমষ্টিবাসী ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোৰ প্ৰতি ইমান বিশ্বাস আৰু আস্থা ৰাখি এইবেলি প্ৰথমবাৰৰ কাৰণে BPF দলত যি ভোট দি জিকাই দিলে, তাৰ কাৰণে মই আকৌ BPF দলৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা মই গোটেই সমষ্টিবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত ৰাইজলৈ মোৰ এটাই মেছেজ, আমি যিখন সমষ্টিৰ পৰা এইবাৰ আহিলোঁ বা প্ৰতিদ্বন্দ্বিতা কৰিলোঁ, ৰাইজে যি মোৰ ওপৰত আস্থা আৰু বিশ্বাস কৰি কেনে মোক ভোট দি জিকাই দিলে, সঁচাকৈ মই এইটো ৰাইজৰ প্ৰতি মই ঋণী হৈ আছোঁ। কিয়নো আমাৰ এইটো সমষ্টিত ইমান যে আমাৰ সমস্যা আছে, যিটো কি আমি সংখ্যাত প্ৰকাশ কৰিব নোৱাৰি। সেইকাৰণে ৰাইজলৈ মোৰ এটাই আহ্বান, হয়তো আপোনালোকে মোক ভোট দি কিনে জিকাই দিছে, MCLA বনাই দিছে, এইটো হয়, কিন্তু মই আপোনালোকৰ ফালৰ পৰা সদায় মই আপোনালোকৰ উপদেশ আৰু সহযোগিতা বা পৰামৰ্শ মই খুজিম। আপোনালোকে মোক সদায় পৰামৰ্শ আগবঢ়াব। মই আপোনালোকৰ পৰামৰ্শ আৰু উপদেশ হিচাপে আমি একেলগে একগোট হৈ আমি যি আমাৰ সমষ্টিৰ যিখিনি উন্নয়নমূলক কাম কাজ আছে, আমি একেলগে কৰি যাম। বিতৰ্কিত সমষ্টি নহয়, একচুৱেলি সমষ্টিটো খুবেই ভাল, কিন্তু সমষ্টিটোক আমি বুজিব পৰা নাই। সেইকাৰণে আমি বা বেলেগে বিতৰ্কিত বুলি কয়। বিতৰ্কিত শব্দটো অলপ শুনাত অলপ বেয়া হয়। আমাৰ যিখিনি ফকৰাগাম সমষ্টি আছে, মই জনাত কোকৰাঝাৰ যিকেইখন আমাৰ ব্লক আছে, চবতকৈ ষ্ট্ৰং ব্লক যদি কয় আমি ফকৰাগামত হয়। আৰু ফকৰাগামৰ যিখিনি আমাৰ দলীয় কৰ্মকৰ্তা আছে, বহুতেই শক্তিশালী হয়, কিন্তু তেওঁলোকক চলাই নিয়াতহে অলপ আমাৰ বিগত দিনৰ এটা কিবা আছিলে। সেইখিনি মই বোধ কৰোঁ এইখিনি মই ঠিক ঠাক কৰিম। আৰু আগন্তুক দিনত আমাৰ যিখিনি দলীয় কৰ্মকৰ্তা আছে, তেওঁলোকৰ লগত লৈ আমি এখন সুস্থ আৰু সুন্দৰ আমি ফকৰাগাম সমষ্টি এখন আমি ভালকৈ এখন বনাই ল'ম। আৰু তাৰে ইচ্ছা আৰু তেনেকুৱা মনোবল ৰাখি কেনে আমি কাম কৰি যাম। বিতৰ্কিত সমষ্টি নহয়, একচুৱেলি সমষ্টিটো খুবেই ভাল, কিন্তু সমষ্টিটোক আমি বুজিব পৰা নাই। সেইকাৰণে আমি বা বেলেগে বিতৰ্কিত বুলি কয়। বিতৰ্কিত শব্দটো অলপ শুনাত অলপ বেয়া হয়। আমাৰ যিখিনি ফকৰাগাম সমষ্টি আছে, মই জনাত কোকৰাঝাৰ যিকেইখন আমাৰ ব্লক আছে, চবতকৈ ষ্ট্ৰং ব্লক যদি কয় আমি ফকৰাগামত হয়। আৰু ফকৰাগামৰ যিখিনি আমাৰ দলীয় কৰ্মকৰ্তা আছে, বহুতেই শক্তিশালী হয়, কিন্তু তেওঁলোকক চলাই নিয়াতহে অলপ আমাৰ বিগত দিনৰ এটা কিবা আছিলে। সেইখিনি মই বোধ কৰোঁ এইখিনি মই ঠিক ঠাক কৰিম। আৰু আগন্তুক দিনত আমাৰ যিখিনি দলীয় কৰ্মকৰ্তা আছে, তেওঁলোকৰ লগত লৈ আমি এখন সুস্থ আৰু সুন্দৰ আমি ফকৰাগাম সমষ্টি এখন আমি ভালকৈ এখন বনাই ল'ম। আৰু তাৰে ইচ্ছা আৰু তেনেকুৱা মনোবল ৰাখি কেনে আমি কাম কৰি যাম।